যোৱাকালি বিহালীৰ মাঘেত উদ্ধাৰ হোৱা লাজুকী বান্দৰ আজি বন বিভাগ আৰু নেচাছ বন্যপ্ৰাণৰ সহযোগত মাঘে ৰৌমাৰীত এৰি দিয়া হয়। যোৱাকালি বিহালীৰ মাঘেত উদ্ধাৰ হোৱা লাজুকী বান্দৰটো যোৱাকালিয়েই বন বিভাগে লৈ গৈছিল। কিন্তু আজি প্ৰকৃতিপ্ৰেমী অনুষ্ঠান নেচাছ বন্যপ্ৰাণ আৰু বন বিভাগৰ মাজত আলোচনাৰ মাধ্যমত বান্দৰটো উদ্ধাৰ কৰা ঠাই অৰ্থাৎ মাঘে ৰৌমাৰীত এৰি দিয়া হয়। উল্লেখ্য যে এই সময়ছোৱাত উপস্থিত থাকে নেচাছ বন্যপ্ৰাণৰ সচিব প্ৰধান শংকৰ দত্ত, প্ৰাক্তন সচিব গকুল মহন্ত, সৰ্বমানৱ প্ৰক্ষিত কাফলে, সদস্য প্ৰণয় মহন্ত, সদস্য পুণ্যেশ্বৰ বৰুৱা, বন বিভাগৰ লগতে দুৰ্লভ হাজৰিকা, বন বিভাগৰ আৰু ৰাইজৰ সহযোগত মাঘে ৰৌমাৰী জংঘলত আজি এই লাজুকী বান্দৰটো মুক্ত কৰি দিয়া হয়। আমাৰ হাতত সৰ্বমানৱ তথা শংকৰ দত্ত সচিব প্ৰধানৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। যোৱাকালি 8:30মান বজাত এইখন গাঁৱৰ যুৱক দুজনমানে মোক ফোন কৰিলে। ফোন কৰি পেলাই ক'লে যে আমি বিহুৰ ভোজ খোৱা মুহূৰ্ততে ভোজ আয়োজন কৰিছিল, সেই মুহূৰ্ততে এটা প্ৰাণী দেখা পালে, তেওঁলোকে উদ্ধাৰ কৰিলে, কিন্তু প্ৰথমত চিনাক্ত কৰিব পৰা নাছিল। মই ফটো পঠিয়াব ক'লোঁ, মোক ফটো পঠিওৱাত মই লাজুকী বান্দৰ হিচাপে চিনাক্ত কৰিলোঁ আৰু আমাৰ ইয়াৰে মেম্বাৰ পূৰ্ণেশ্বৰ বৰুৱাৰ ঘৰত মই বস্তুটো চমজাই দিবলৈ কৈছিলোঁ। কিন্তু তাৰ মাজৰ পৰাই কোনোবা ব্যক্তিয়ে ফৰেষ্টক ফোন কৰিলে, ফৰেষ্ট আহি পেলাই ৰাতি 12টা বজাত এই বন্যপ্ৰাণী মানে বিলুপ্ত প্ৰায় বন্যপ্ৰাণীবিধ উদ্ধাৰ কৰি পেলাই ৰেঞ্জ অফিচলৈ লৈ যায় আৰু আমি ৰেঞ্জাৰক ফোন কৰি পেলাই আজি কওঁ যে তাত ৰিলিজ দিব নালাগে ফৰেষ্টত, কাৰণ য'ত যাৰ বাসস্থান তাতে তাক এৰি দিলে সি সুচল ৰূপে জীয়াই থাকিবলৈ সুবিধা পাব। সেই হিচাপে আমি ফৰেষ্ট বিভাগৰ লগত কথা পাতি তেখেতসকলে আজি আকৌ সেইখিনি ইয়াত ঘূৰাই আনিলে। আমাৰ অভিজ্ঞ ব্যক্তিসকলে ইয়াৰ পৰিৱেশ চালে আৰু ইয়াত লাজুকী বান্দৰ থকাৰ এটা সুন্দৰ পৰিৱেশ আছে। গতিকে এই লাজুকী বান্দৰ আৰু মানুহ একেলগে বাস কৰিব, একেলগে থাকিব। এই গাঁৱৰ ৰাইজকো আমি লগ ধৰিছোঁ, তেখেতসকলকো বুজাইছোঁ। এনেকুৱা ধৰণৰ প্ৰাণী সাধাৰণতে ৰাতি ওলায়, বহুত মানুহে নেদেখে, চিনি নাপায়, কিন্তু এই প্ৰাণীবিধ মানে অন্য বহুত জেগাতেই নাই আৰু তেওঁলোকে বহুত আগতে আহি ইয়াৰ পৰিৱেশটো চাইছে। তেতিয়া গাঁৱৰ ৰাইজ, যুৱকসকল তেওঁলোকৰ লগত আছিলে। গোটেই কথাখিনি অৱগত কৰিছোঁ আৰু ভৱিষ্যতে আমি ইয়াৰ আগতো সজাগতা সভা দিছোঁ আৰু এনেকৈ ইয়াত আকৌ এখন সজাগতা সভা দিব পাৰি, কোনো অসুবিধা নাই যদি ইয়াৰ ৰাইজে বিচাৰে। বিশ্বনাথৰ পৰা খগেন মটকৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম, এনে।